পশ্চিমবংগত উত্তপ্ত হৈ পৰিছে ইভিএমক লৈ কৰা ৰাজনীতি আৰু নিৰ্বাচনোত্তৰ ৰাজনীতিয়ে অৱনমিত কৰিবলৈ ধৰিছে ৰাজ্যখনৰ পৰিস্থিতি তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থক নামি পৰিছে সমক্ষমত আৰু ষ্ট্ৰং ৰুমৰ সন্মুখে সৃষ্টি হৈছে অভূতপূৰ্ব পৰিস্থিতিৰ বিজেপি টিএমচিয়ে পৰস্পৰৰ বিৰুদ্ধে আনিছে ইভিএম খেলিমেলিৰ চেষ্টাৰ অভিযোগ বৃহস্পতিবাৰে নিশা ভবানীপুৰ সমষ্টিৰ এটা ষ্ট্ৰং ৰুমত সৃষ্টি নাটকীয় পৰিৱেশৰ আৰু দক্ষিণ কলকাতাৰ শেখাৱত মেমৰিয়েল স্কুলৰ ষ্ট্ৰং ৰুমৰ সন্মুখত আমি দেখিবলৈ পাইছোঁ তীব্ৰ উত্তেজনা বিজেপিয়ে ইভিএমৰ সাল সলনি কৰাৰ অভিযোগ তুলি ষ্ট্ৰং ৰুমত উপস্থিত হৈছে মমতা বেনাৰ্জী ষ্ট্ৰং ৰুমৰ ভিতৰলৈ প্ৰৱেশ কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আৰু মমতা বেনাৰ্জীৰ ষ্ট্ৰং ৰুমৰ ভিতৰলৈ যোৱা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এতিয়া বিজেপিয়ে ষ্ট্ৰং ৰুমৰ বাহিৰত বিজেপি আৰু টিএমচি সমৰ্থকৰ মাজত মাৰপিট পৰ্যন্তৰ সৃষ্টি হয় মাৰপিট কৰা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ আৰু বিজেপি নেতা শুভেন্দু অধিকাৰী আৰু তেওঁৰ সমৰ্থকে মমতাৰ উপস্থিতিক লৈ এতিয়া প্ৰশ্ন তোলে ষ্ট্ৰং ৰুমৰ সন্মুখত তৃণমূল কংগ্ৰেছৰ এখন গাড়ীক লৈ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় বিজেপি সমৰ্থকৰ অভিযোগ যে গাড়ীখনত কিবা আনিছে তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে ইফালে চিচিটিভিৰ দৃশ্য প্ৰচাৰ কৰি মমতা বেনাৰ্জীয়েও বিজেপিৰ বিৰুদ্ধে আনে অভিযোগ বিজেপিৰ পলিং এজেণ্ট ইভিএম সাল সলনি কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ আনে মমতা বেনাৰ্জীয়ে পশ্চিমবংগত ইভিএমক লৈ যি ৰাজনীতি চলিছে যাৰ ফলত সেই ৰাজনীতিৰ এতিয়া এক ভয়ংকৰ ৰূপ আমি দেখিবলৈ পাইছোঁ মাৰপিট হতাহতি পৰ্যন্তত লিপ্ত হৈছে দলীয় কৰ্মীসকল নিৰ্বাচনোত্তৰ ৰাজনীতিয়ে অৱনমিত কৰিবলৈ ধৰিছে ৰাজ্যখনৰ এতিয়া পৰিস্থিতি তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থকক নামি পৰিছে সেই সমৰ্থকসকলৰ মাজত তীব্ৰ সংঘাত আমি দেখিবলৈ পাইছোঁ এনেদৰে তেওঁলোকৰ মাজত তৰ্কাতৰ্কি বা হতাহতি এনেধৰণৰ ঘটনা সংঘটিত হৈছে বিজেপি টিএমচিয়ে পৰস্পৰৰ বিৰুদ্ধে আনিছে ইভিএম খেলিমেলিৰ চেষ্টা কৰাৰ অভিযোগ বৃহস্পতিবাৰে নিশা ভবানীপুৰ সমষ্টিৰ এটা ষ্ট্ৰং ৰুমত এই নাটকীয় পৰিৱেশৰ সৃষ্টি হৈছে আমি দেখুৱাই আছোঁ দৃশ্যাংশ য'ত আচলতে ষ্ট্ৰং ৰুমত দক্ষিণ কলকাতাৰ শেখাৱত মেমৰিয়েল স্কুলৰ ষ্ট্ৰং ৰুমৰ সন্মুখত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে বিজেপিয়ে ইভিএম সাল সলনি কৰাৰ অভিযোগ তুলি ষ্ট্ৰং ৰুমত উপস্থিত হৈছে মমতা বেনাৰ্জী ষ্ট্ৰং ৰুমৰ ভিতৰলৈ প্ৰৱেশ কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মমতা বেনাৰ্জীৰ ষ্ট্ৰং ৰুমৰ ভিতৰলৈ যোৱাত এনেদৰে বিজেপিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ষ্ট্ৰং ৰুমৰ বাহিৰত বিজেপি আৰু টিএমচি সমৰ্থকৰ মাজত মাৰপিটৰ পৰিৱেশো আমি দেখিবলৈ পাইছোঁ বিজেপি নেতা শুভেন্দু অধিকাৰী আৰু তেওঁৰ সমৰ্থকে মমতাৰ উপস্থিতিক লৈ প্ৰশ্ন তুলিছে ষ্ট্ৰং ৰুমৰ সন্মুখত তৃণমূল কংগ্ৰেছৰ এখন গাড়ীক লৈ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে বিজেপিৰ সমৰ্থকৰ অভিযোগ গাড়ীখনত কিবা আনিছে তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে আৰু ইফালে চিচিটিভিৰ দৃশ্য প্ৰচাৰ কৰি মমতা বেনাৰ্জীয়েও বিজেপিৰ বিৰুদ্ধে অভিযোগ তুলিছে আৰু বিজেপিৰ পলিং এজেণ্টে ইভিএম সাল সলনি কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ আনিছে মমতা বেনাৰ্জীয়ে আৰু ক'ব লাগিব আমি যে এক অপ্ৰীতিকৰ পৰিৱেশ এনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান সময়ত টিএমচিৰ দলীয় নেতাকৰ্মীসকল বিজেপিৰ দলীয় নেতাকৰ্মীসকলৰ মাজত এনেধৰণৰ তীব্ৰ সংঘাত প্ৰথমে তৰ্কাতৰ্কি তাৰপিছতেই দুয়ো পক্ষই আচলতে দুয়ো পক্ষকে বিভিন্ন অভিযোগ আনিছে আৰু তাৰ লগতে এনেধৰণৰ অভিযোগৰ ভিত্তিত আমি দেখিবলৈ পাইছোঁ এই ভয়ংকৰ পৰিৱেশৰ আচলতে সৃষ্টি হৈছে বৰ্তমান সময়ত পশ্চিমবংগত